Hi, I am Pallab. মই কৰি আছো গুৱাহাটী চিটি এক্সপ্লোৰ বাইচাইকেল এণ্ড ৱেলকাম টু মাই গুৱাহাটী চিটি। Okay everyone, so আজি মই চাইকেল নিব আহিছিলোঁ উলুবাৰীৰ পৰা। সেইদিনাখন যে দি থৈ গৈছিলোঁ চাইকেল ভাল কৰিব, তো এতিয়া মই আহি আছোঁ উলুবাৰীৰ চাইকেল মানে ভাল কৰি ভেলি ভিউ বুলি এটা ভিউ পইণ্ট আছে। তো মই এতিয়া ভেলি ভিউ পইণ্টত গৈ আছোঁ, ইয়াৰ পৰা 3 কিলোমিটাৰ। হয়, লেটছ গো। ব্ৰহ্মপুত্ৰৰ পাৰত ভেলি ভিউটো চলা দেখতে হে। আজি দেখাম আপোনালোকক ভেলি ভিউ। জি হা বন্ধু, আজি মই আপোনাক লৈ যাম ভেলি ভিউ পইণ্টলৈ, যিটো এটা বিউটিফুল নেচাৰেল স্পট। তো গাইজ, এতিয়া মই যিডোখৰত আছোঁ এইটো একজেক্টলি ভেলি পইণ্ট নহয়, কিন্তু ভিউটো চাওক। অ' মাই গড, দেখিয়ে কিমান শান্তি লাগিছে ন? ৱাও। পাহাৰ, পানী আৰু আকাশ, বেষ্ট কম্বিনেশ্যন। আৰু এনেকুৱা লাগিছে আগত এখন পেইণ্টিং থৈ দিছে। আহিলোঁ যেতিয়া ভেলি ভিউ পইণ্টটোৰ পৰা পাক এটা মাৰি আহোঁ নেকি? এইডোখৰ বহুত ওখ হয়, সেইকাৰণে মই এইডোখৰ খোজকাঢ়ি আহিছোঁ। ভাল লাগিছে আহি। This is the point, guys. ইয়াত চবে ৰিলছ বনাইছে, ফটো মাৰিছে। বিজি ভেলি ভিউ। মই অকলে ঘূৰি বেছি ভাল পাওঁ, আৰু এইটো ঠাইত মই একদম অকলে, বাছ দুটামান ৰেণ্ডম মানুহ আছে আৰু মোৰ আগত এই বিউটিফুল ভিউটো। মই কি ফিল কৰিছোঁ আপুনি চাগে ফিল কৰিব পাৰিছে, আৰু আপুনি কি ফিল কৰিছে প্লিজ কমেণ্টত লিখিবলৈ নাপাহৰিব। তো ইয়াৰ পৰা মই জল্দি যাওঁ। ইয়াত এইটো ঠাইতে বতৰটো অকণমান বেয়া কৰিছে, বৰষুণ নিদিলে হয় আৰু। ছানগ্লাছ পিন্ধিবই লাগিব, ধূলি মাৰিছে গোটেই। তো ইয়াৰ পৰা বশিষ্ঠ হৈছে 15 কিলোমিটাৰ। এয়া মোবাইল থওঁ আৰু সোনকালে যাওঁ। গাইজ, বশিষ্ঠৰ ফালে ৰূপটো চাওক বতৰৰ। এইফালে একদম ফৰকাল বতৰ, আৰু এইফালে এয়াই নেচাৰ। কালাৰ। বৰষুণ দিয়া নাইতো এডোখৰত, বৰষুণ দিলে মোৰতো লাগ যায়গা। মই গম পোৱা নাছিলোঁ যে এই জাক বৰষুণ হ'লে দিদি মোৰ অৱস্থা বেয়া হ'ব, আৰু অলপ দূৰ আহিয়ে ইটছ হেপেনিং। যিটো নহ'ব বুলি ভাবিছিলোঁ সেইটোৱে হ'ল। এই বৰষুণ দিছে, বহুত ঠাণ্ডা লাগিছে। চব মানুহ গৈ আছে, মই ৰৈ আছোঁ গছজোপাৰ তলত, এজোপা গছৰ তলত। ঠাণ্ডা লাগিছে বহুত। কি কৰোঁ, বৰষুণত তিতি গৈ থাকোঁ নেকি? তিতি যাবলৈ আকৌ চৰ্দি লাগি আছে নহয়, গ'লোৱে থাকি চাগে। তো এইফালে এইটো অৱস্থা। গৈ থাকোঁ, আধা আধি তিতিলোৱে আৰু দেখতে কিয় হতা হে। হেল্ল', ঠাণ্ডা লাগিছে। অলপ বৰষুণ দি থাকোঁতেই মই আহিছিলোঁ, আৰু ৰাস্তাত বহুত ডাঙৰকৈ বৰষুণ দিছিলে, আৰু উপায় নাপায় মই এখন দোকানত সোমালোঁ। দোকানখনৰ অৱস্থা বৰ ভাল নাছিল, কোনোমতে টিউপাল এখন দিছিল। দোকানখনৰ প্ৰায় সকলো বস্তুৱেই তিতিছে। মোৰ মনত এইটো কথাই আহিছে, মানুহজনে কেনেকৈ জীৱন সংগ্ৰাম কৰিছে। বৰষুণ বেছি দিছে, নহ'লে মই এনেকেই গ'লোহেঁতেন। কিন্তু এতিয়া বৰষুণৰ কি ৰূপ লৈছে মানে, মাই গড। ইমান ঠাণ্ডা বতাহ মাৰিছে, মানে ফোনটো দেখিবলৈ মানে কপি গৈছে হাত। আৰু কোনোমতে আহি মই ৰুম পালোঁ। মোৰ জ্বৰ উঠাটো 100% নহয়, 110% চিয়'ৰ মানে। গোটেই দ্বিতীয় অৱস্থা বেয়া। আৰু এতিয়া টাইম হৈছে বলবমৰ। মাই গড, বলবম।
গাইজ এতিয়া টাইম হৈছে 11:40 এফালে এতিয়া মই লগকেইটাৰ ৰুমত গৈ আছোঁ আৰু বলবমৰ এইটো পৰিস্থিতিত কিমান মানুহ আহি আছে আজি চানডে ৰাতি এইটো অৱস্থা বশিষ্ঠ বলবম বলবম আৰু চবৰ নিচিনাকে ময়ো খালী ভৰিৰে আহিছো মন্দিৰতটো আৰু অৱস্থা বেয়া হ'ব চাগে নাচিম যদি গান বাজি থাকে অ' মাই গড মানুহ চাওক ইয়াৰ পৰা একদম মন্দিৰলৈকে ফুল মানে অলপো জেগা খালী নাই ইয়াত কি দেখিছো গাইজ মন্দিৰৰ মানে য'ত বাছ ৰয় ন বাছ ষ্টপটো য'ত বাছখিনি মানে ঘূৰাই তাতো এনেকুৱা মেলা বহি যায় মানে মই আজি ফাৰ্ষ্ট টাইম দেখিছো ইয়াতো মেলা মই বহুত লাকি বুলি ভাবোঁ একচুৱেলি বহুত নহয় অলপমান কাৰণ মই য'তেই যাওঁ তাতে নতুন কিবা এটা নহয় কিবা এটা এক্সপিৰিয়েঞ্চ কৰিবলৈ পাওঁ আৰু এতিয়া মই এক্সপিৰিয়েঞ্চ কৰি আছোঁ বলবম কাৰণ মই লগৰকেইটাৰ ৰুমত থাকিবলৈ আহিছিলোঁ আৰু মই জনা নাছিলোঁ যে মন্দিৰত এইটো অৱস্থা হৈ আছে বুলি বলবমত মন্দিৰৰ জুইটোৰ পানীখিনি এনেদৰে পূজা কৰে আৰু লৈ যায় আৰু পিছদিনা শিৱ মন্দিৰত দিয়ে এইটো মই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু আপুনিও যদি ফাৰ্ষ্ট টাইম দেখিছে তো প্লিজ কমেণ্ট কৰক First time experience. Yeah, new let's go. Mana teli saja di sana. বিচাৰি ভিডিঅ' বনাব লগা হৈছে মই ভিডিঅ' বনাম বুলি অহা নাছিলোঁ একচুৱেলি মানে এইটো পৰিৱেশটো দেখিব লাগে নেকি আপোনালোকে ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা হয় বলবমত অ' মাই গড অ'কে গাইজ কালি ৰাতি 4টা বজালৈকে শুব পৰা নাই বলবমত ইমান চিঞৰ আমুক হেৰালে তামুক হেৰালে অ' মাই গড মানে 4টা বজালৈকে মাইকে চিঞৰি আছে আৰু মানুহৰ ইমান হুলস্থুল এবাৰ কৈছে আমুকৰ হেৰালে নাৰেংগীৰ পৰা আমুক আহিছিলে তামুক হেৰালে খানাপাৰাৰ পৰা কোনোবা আহিছে এইটো হেৰাইছে 4টা বজালৈকে এইবোৰ কৈ আছে একদম টোপনি নাই তো সেইকাৰণে আজি ৰাতিপুৱা মই উঠিছোঁ 8টা বজাত আৰু উঠি পানি ডাইৰেক্ট চিধা ৰুমলৈ আহিছোঁ everybody welcome no welcome good morning বৰষুণ দি আছে ইয়াত মোৰ বেটাৰী আছে 5% আৰু তেতিয়াও মই ভিডিঅ' বনাবলৈ এৰি দিয়া নাই মানে একদম বৰষুণ দি আছে পাহাৰটো কেনেকুৱা ধুনীয়া লাগিছে ৱাও গাইজ দেখো বৰষুণ দিলে এটা হোৱাইট কালাৰৰ যিটো এটা আগত আহি যায় ন বৰষুণখিনি তো পাহাৰটোৰ আগত হোৱাইট হৈ আছে ইমান ধুনীয়া লাগিছে দেখো আৰু মই এতিয়া এফালৰ পৰা আহি আছো So yeah, এইটো আছিল মোৰ এক্সপিৰিয়েঞ্চ দুটা এটা বৰষুণৰ এক্সপিৰিয়েঞ্চ মই সেইদিনা উজান বজাৰৰ পৰা ৰুমলৈ আহোঁতে কি বৰষুণ মানে ফাৰ্ষ্ট টাইম মই সেইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ মানে ইমান বেছি বৰষুণ আৰু বলবমৰ এক্সপিৰিয়েঞ্চ সেইকাৰণে থাম্বনেইলখনত আছে বৰষুণৰ পৰা বড়ো আৰু বলেবমৰ পৰা বলে বুম পিছৰ বমটো সেইকাৰণে বৰবম ইনে জাষ্ট মোৰ আহিলে মনলৈ সেইকাৰণে লিখি দিলোঁ চ' ইয়া এইটো আছিল মোৰ এক্সপিৰিয়েঞ্চ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড subscribe next video মই গৈ আছো মেঘালয়ৰ এখন বিউটিফুল গাঁও so মিলতে हैं next vlog में कैसा लग रहा हूं मैं गाइस